হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই শুই উঠিয়ে একদম লাল চাহৰ লগত কঁঠাল খাই লৈছোঁ। বতৰটো ঠাণ্ডা, সেয়ে খাই ল'লোঁ কঁঠাল। আজি কঁঠাল খাই মোৰ ভাল লাগে। আজি দহি বাতিবলৈ লৈছোঁ। এখন চাদৰ বহুত দিনৰ পৰা পৰি আছে কৰিমকৈ, যিহেতু ইমান গৰম পৰি আছিলে, বতৰ ঠাণ্ডা দেখি ভাবিলোঁ আজি দহি বাতি লওঁ। এইটো দেখিছেনে কি সূতা? এইটো বৰ্ণালী পাতৰ সূতা হয়। এইটো সূতাই দহি বাতিলে বহুত ধুনীয়া হয়। বহুতে জেলেলি সূতাই দহি বাতে। জেলেলি সূতাই ময়ো আগতে দহি বাতিছিলোঁ, তেতিয়া নাজানিছিলোঁ এই সূতাটোৰ বিষয়ে। যেতিয়া বাতিছিলোঁ বহুত জট লাগে আৰু বহুত লোকচান হয়। এই বৰ্ণালী পাতৰ সূতাই দহি বাতিলে বহুত ধুনীয়াও হয়, অকণো লোকচানো নহয় আৰু বহুত ধুনীয়াকৈ এটা ডেজলিঙো কৰে আৰু বহুত ধুনীয়া হয় দেখিবলৈ কাৰণে। সেয়ে ভাবিলোঁ আপোনালোকক আজি এই কথাষাৰ মই জনাওঁ বুলিকৈ। আপোনালোকেও হয়তো কিছুমানে এই দহি বৰ্ণালী পাতৰ দহি বাতিবও পাৰে। টাউনত পিছে বেছিকৈ এই বৰ্ণালী পাতৰ দহিয়ে বতা হয়। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ চাদৰখন, নহয়নে বাৰু? বৰ্ণালী পাতৰ দি এটা ডেজলিং এটা উঠিছে, দুটা কালাৰ মিক্স কৰি দিছোঁ। তাৰপৰা বতৰ ঠাণ্ডা, অলপ পপকৰ্ণ ভাজি লৈ মেলি গৰম জেলেপি দি চাহ খাই ল'লোঁ। তাৰপিছত ওপৰত গৈ অলপ ফটো চটো মাৰি ল'লোঁ মানুহজনে মই। এইকেইটা চাওকচোন, শহাপহু কেনেকৈ চাই আছে, তাকো ওপৰত লৈ গ'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বতৰ ঠাণ্ডা কাৰণে অলপ ফটো মাৰিলোঁ, সেয়ে ভাবিলোঁ আপোনালোকক দিওঁ বুলিকৈ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।